এতিয়া ত্ৰিদীপ দৈমাৰীয়ে মোক সেইদিনা কৈছে যে মোক বোলে দালাল বুলি কৈছে। কিন্তু মই দালাল না নিজে দালাল, এইটো নিজে চালেই হ'ল। এতিয়া মোক কয় যে বোলে কাৰণে পইচা খাইছে, বোলে হাৱাতে বোলে কিবা বনাইছে, কি বুলি কয় বোলে বিল ওলাই লৈছে। মই ঠিকাদাৰ নেকি? হা, মোৰ ঠিকাদাৰ লাইচেঞ্চ আছে? নিজে সেই এণ্টাৰপ্ৰাইজ এটা আছিল দেই, কিবা এটা এণ্টাৰপ্ৰাইজ আছিল, বনাই পেলাই চব পইচা খাইছে নিজে। ৰিহন দৈমাৰী আৰু ত্ৰিদীপ দৈমাৰীয়ে মাছবাছ সমষ্টিত সৰোবৰ হাৰাবৰ কাৰণে প্ৰীতিৰেখা বাৰ্লাক পঠাইছে। সেইটো আজি ৰখা হৈ গ'ল মানে। এতিয়া ৰিহনৰ ল'ৰাই মোটামুটি কাৰ্গিলত বহি 8টা-9টা বজাত এনেকৈ বহি পেলাই মানুহবিলাক গেডাৰিং কৰে। গেডাৰিং কৰি পেলাই কি কৰে, মানুহবিলাক পঠাই দিয়ে য'ত মানে ইপিলৰ মানুহ আছে তাৰ লগত একদম জাকাৰ্য কৰিবলৈ পঠাই দিয়ে। মই আপোনাক ধন্যবাদ দিছোঁ। এতিয়া ত্ৰিদীপ দৈমাৰীয়ে মোক সেইদিনা কৈছে যে মোক বোলে দালাল বুলি কৈছে। কিন্তু মই দালাল না নিজে দালাল, এইটো নিজে চালেই হ'ল। এতিয়া মোক কয় যে বোলে কাৰণে পইচা খাইছে, বোলে হাৱাতে বোলে কিবা বনাইছে, কি বুলি কয় বোলে বিল ওলাই লৈছে। মই ঠিকাদাৰ নেকি? হা, মোৰ ঠিকাদাৰ লাইচেঞ্চ আছে? মইতো খেতিয়কহে এজন, মোক কিয় এনেকুৱা কৈছে? নিজে সেই এণ্টাৰপ্ৰাইজ এটা আছিল দেই, কিবা এটা এণ্টাৰপ্ৰাইজ আছিল, বনাই পেলাই চব পইচা খাইছে নিজে। মোকে বুলি দালাল কৈছে সি। আৰু ত্ৰিদীপ ছাৰক মই এনেকুৱা মই ধন্যবাদ দিছোঁ। আপোনালোক মই গালি খালোঁ, বহুত বৰ ভাগ্যটো পালোঁ। সেনেকুৱা মানে নমস্কাৰ, আপোনালোক গালি খাওঁ কাৰণে একদম ধন্যবাদ। এনেকুৱা বৰ এইবাৰ আশীৰ্বাদটো আপোনাৰ আশীৰ্বাদ মোৰ তাতে আহি গ'ল। এতিয়া ত্ৰিদীপ দৈমাৰী তাত নাই। এতিয়া সেইকাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। যদি স্পীকাৰে কৈছে মোক প্ৰুফ লাগে বুলি কৈছিল, হা, এই মাছবাছ সমষ্টিত সেইবোৰ কৈছে যে জয় ভাৰতৰ কেণ্ডিডেট নাই। হা, আপুনি এতিয়া চব গম পাইছোঁ আমি। আপুনি যে এজন চৰম বড়ো ছাৰক আপুনি হাৰাব বিচাৰিছে, এইটো প্ৰুফ হ'ল না? হা, এই চুৰৰ জিভাটো খাটা বুলি কোৱাটো সেনেকৈ খাটা হ'ল, তাৰ জিভাটো খাটি গ'ল না। এতিয়া মাছবাদত প্ৰীতিৰেখা বাৰ্লা কোন হয়, কাৰ কেণ্ডিডেট হয় আপুনি নাজানে নেকি? হা, চৰম বড়ো বেগৰা আছে, জাম্বা আছে নেকি চৰম বড়ো? এতিয়া চব গম পালোঁ যে এতিয়া ৰিহন দৈমাৰী আৰু ত্ৰিদীপ দৈমাৰীয়ে মাছবাছ সমষ্টিত চৰম বড়ো হাৰাবৰ কাৰণে প্ৰীতিৰেখা বাৰ্লাক পঠাইছে। সেইটো আজি ৰখা হৈ গ'ল, মানে প্ৰতিষ্ঠিত হৈ গ'ল। বেৰো খা যাবাই দায়ে। হা, দাবা বিধি খাৰাপ নাই, গাঁৱলৈকে গাঁৱৰ পাৰ্টি দিন থাকেনে মিনিষ্টাৰ লগত মিনিষ্টাৰ লাগে। সেইকাৰণে আমি গম পালোঁ এতিয়া চৰম বড়োক হাৰালে মানে ৰিহন ছাৰে মানে মিনিষ্টাৰ পাব। সেইকাৰণে এতিয়া দেখা পালোঁ ত্ৰিদীপ দৈমাৰী আৰু ৰিহন দৈমাৰী ছাৰ এতে মানে একদম প্লেট য'ত এতে জমাকৈ থাকে। সেইকাৰণে গম পালোঁ আমাৰ চৰম বড়ো ছাৰক হাৰাব বিচাৰিছে তেখেতে। আচ্ছা, আমিতো দেখা পাই আছোঁ না, এতিয়া দীপেন বড়ো ছাৰৰ তাত আৰু হাজাৰ হাজাৰ মানুহ জইন হ'বলৈ আহে, কিন্তু আমি একটাকো পইচা দিব পৰা নাই। তথাপি যে ৰাতি 2টা-3টা বজালৈ আমাৰ তাত জইন হ'বলৈ আহে, এইটো ৰক্ষা না। আপুনি চাওক ৰিহন দৈমাৰী ছাৰৰ যিটো এই কাৰ্গিলত কিমান মানুহ জমা হয়। আপোনালোকে আহক, আশীৰ্বাদত চাব না ষ্টাৰিং কমিটিত চাব না ডিব্ৰুগড়ত চাব, 2টা-3টা বজালৈকে তথাপি মানুহবিলাক ৰখি মানে জইন হৈ থাকে। চিন্তা কৰক তেতিয়াহ'লে ৰাইজ কাৰ লগত আছে, এইটো দেখা কথা। আমিতো ভাবিলোঁ আমি জিতিবই এতিয়া 100% চিয়'ৰ। এতিয়া যিটো ৰিহন দৈমাৰী ছাৰে মাথা গৰম হৈ গৈছে, মইতো জানো। এতিয়া তেওঁ কৰ্মচাৰী মাথা গৰম হৈছে, ৱৰ্কাৰবিলাকে। ৰিহন দৈমাৰীनि सुबुंफोरा गारि बुख्रुबदों सानैसो मोनाबिलि। এতিয়া চাওক, আপুনি সুধিছে ভালে কথা সুধিছে। এই যে ৰিহন দৈমাৰী ছাৰৰ যিটো কৰ্মকৰ্তাবিলাকে এইটো বেয়া কাম কৰি আছে। সিদিনা বুলি ভৈৰৱকুণ্ডত মানে গাড়ীবিলাক চব ভাঙাই দিছে। এনেকুৱা কৰিব নাপায় নহয়। এতিয়া ৰিহনৰ ল'ৰায়ে মোটামুটি কাৰ্গিলত বহি 8টা-9টা বজাত এনেকৈ বহি পেলাই মানুহবিলাক গেডাৰিং কৰে। গেডাৰিং কৰি পেলাই কি কৰে, মানুহবিলাক পঠাই দিয়ে য'ত মানে ইপিলৰ মানুহ আছে তাৰ লগত একদম জাকাৰ্য কৰিবলৈ পঠাই দিয়ে। এইটো ভাল হোৱা নাই, এইটো ভাল লক্ষণ হোৱা নাই। পাব্লিকে এনেকৈ হ'লে আপোনালোকক এনেকৈ ভোট নিদিব নহয়। আপুনি ছাৰ ৰিহন ছাৰ, আপোনাৰ ল'ৰাক গুণ্ডা কৰিব বিচাৰিব নালাগে, এইটো বেয়া কথা। এতিয়া ইয়াং ল'ৰা এতিয়া ভাল কাম কৰিব, ছ'চিয়েলৰ কাৰণে ভাল কাম কৰিব লাগে। এইবিলাক গুণ্ডাগাৰী কৰি মানুহ পঠাটো ভাল হোৱা নাই। সেইকাৰণে মই অনুৰোধ কৰোঁ, আপোনাৰ গাড়ীত আমি চব জানো, মোৰ ল'ৰা আছে না, আপোনাৰ গাড়ীত আপোনাৰ যি ডেকাবিলাকৰ গাড়ীত চব ৰড আছে, কঠাৰী আছে, আৰু তাৰপিছত এই জুলিকা গুড়া এইটো গুড়া কৰি লৈছে। এতিয়া এইবিলাক কৰাটো ভাল হোৱা নাই দেই। সেইটো ৰাইজে তাৰ বিচাৰ দিব, চাব এবাৰত বেয়াকৈ হাৰিব। এইকাৰণে মই কৰিব নালাগে। আপুনি যদি ইলেকশ্যন খেলিছে ৰিহন ছাৰ,
আপুনি ইলেকশ্যন খেলিছে যদি খেলক, ভালকৈ খেলক, যাতে আপোনাৰ কি ক'ব লগা আছে, ৰাইজৰ কাৰণে কি উন্নতি কাম কৰিব সেইবিলাক ক'লে ভাল। কিন্তু এনেকুৱা মানুহ গুণ্ডাগিৰি কৰি যিটো এনেকুৱা কৰিলেতো বেয়া হ'ব। আপোনাৰ চাব, আপোনাৰ উচিত মানে ফলটো ৰাইজে দিব গৈ আছে, চাব আপুনি। গাঁৱতে আপুনি সোমাব পৰা নাই, মিটিং কৰিব পৰা নাই, এই কেনেকৈ হ'ব? আপুনি মিটিং কৰক না। আমি সেইদিনা মই যোৱাকালি এই খাওৰঙত গৈছোঁ, খাওৰঙত যোৱাৰ পিছত মোক বাপৰে বাপ, মইতো একদম ভৰি ধৰিছোঁ না, একদম ভৰি ধৰিব আৰণাই দি আছে, গামোচা দি আছে, মই ভৰি ধৰি আছোঁ। বা মোক ভৰি ধৰা দেখা পাই মোকে মানে গুণ্ডাগাড়ী পঠাইছে, বাপৰে বাপ 12খন পঠাইছে। মইতো গম পাইছে না। মোক ক'লে ছাৰ আপুনি অলপ ছাইড হওক বুলি ক'লে, মই গাড়ী উঠি পটাপট মই ছাইড হৈ আহিলোঁ। মোক ক'ত পাব, পাত্তা নাপায় মোক, ক'ত পাব? আপোনাৰ লগত মোৰ মানুহেই আছে, আপুনি ক'ত পাত্তা পাব মোক? আপুনি যিমান কৰক না, য'তে ইয়াতে কৰকচোন, মোক নাপায় আপুনি, নাপাব আপুনি, যিমান যি কওক নাপায়। BPF দলে যদি বিদেশ সমাজক গাজ্रि थासारि खालामोबा नोंथाङा सोर दलआव फथायनो थिनगोन? আৰে এনেকুৱা যদি উল্টা পাল্টা কৈ থাকিলে নহয়। আমি খেতিয়ক বন্ধু যিমান যি ৰাইজৰ ৰাজা আছে নহয়, চব কম হয় যে দীপেন বড়ো ছাৰক ভোট দিবলৈ ক'ম, ট্ৰেক্টৰ বড়ো ছবি ভোট দিবলৈ ক'ম। একবাৰ মাত্ৰ আমাৰ দীপেন বড়োক চাওক আপোনালোকে, যে কাম নকৰিলে ক'ব আপুনি। আৰু আমি হ'ল কাম কৰা মানুহ, ভৰি ধৰা মানে আমি কাম কৰা মানুহ। চাওক আজি দেখা পাইছে নেকি আপোনালোকে যে হাগ্ৰামা ছাৰৰ মানুহবিলাকে গামোচা পিন্ধাই মানুহ ভৰি ধৰা দেখা পাইছে নেকি? তেওঁলোকে অনলি দম দিব বিচাৰি আছে। এইবিলাক কৰিব নালাগে। অশান্তি পৰিস্থিতি হ'ব পাৰে। আৰু কিবা যদি হয়, ৰিহন ছাৰৰ ল'ৰা ৰেছপনচিবিলিটি ল'ব লাগিব। কিবা যদি চিটুৱেশ্যন ডাঙৰ হৈ যায়, এইটো এনেকুৱা যদি হয় না, ডাঙৰ হৈ যাব পাৰে। সেইকাৰণে অনুৰোধ কৰিছোঁ, আপোনাৰ কি ক'ব লগা আছে কওক, ভালকৈ সমাজক কওক। আমিতো খেতিয়ক সন্ধাৰ পৰা কৈছোঁ, আমি পূৰা মানে আমি ট্ৰেক্টৰ ছবিকে ভোট দিবলৈ ৰাইজক মানে অনুৰোধ কৰিছোঁ। रिहन दैमारियाव नोंथाङा जे मानसि दैथायहरदोंमोन सुलुक लानो थाखाय, नोंथाङा माबाफोर सुलुक मोनदों नामा? আৰে ৰিহন दैमाৰীত ৰিহন दैমাৰী ছাৰত মই মানুহ পঠাব নেকি? মইতো সদায় ৰিপৰ্ট দি আছোঁ। হা, মোৰ তাত কমচে কম ৰাতি 8টা বজা হ'লে মই ষ্টাৰ্ট। আৰু ৰিহন दैমাৰী ছাৰৰ কাৰ্গিলত যেনেকৈ মানুহ মাতি পেলাই লিডাৰবিলাকক মাতি পেলাই পইচা দিয়ে, ভাজি বোলে তহঁতে অলপ গাঁৱটো চলাবি দেই বুলি কয়। আৰে মই কৈছোঁ পইচা চব লৈ থাকক, তাৰপিছত ভোটটো আমাক দিবি। আৰু ৰিহন ছাৰে কি কৰে, ৰাতি 2টা বজালৈকে মানে গালি কৰে। এই যে মই যে মানুহ পঠাইছে সেইটো বিচাৰি আছে, মইতো জানো না, ক'ত বিচাৰিব, ক'ত পাব, নাপায় আপুনি। মই চব জানো। ছাৰে খঙতে কৰ্মচাৰীবিলাক গালি দি আছে। হা, এই অবিনাশে বোলে মানুহ পঠাইছে, বিচাৰচোন বুলি কৈছে। হা, মই মানুহ আছে না, মই ক'ম তা আপোনাৰ 5 তাৰিখ 6 তাৰিখে আপোনালোকক জনাম নহয়। 5 তাৰিখ 6 তাৰিখে যদি অবিনাশে যদি যদি কৰিব নোৱাৰে, মোৰ অবিনাশে নহয়, মই চিধা কথা কওঁ। আৰু সেইকাৰণে এতিয়া ৰিহন दैমাৰী ছাৰে কথা গৰম হৈ গ'ল। আৰু কেনে অবিনাশে মানুহ পঠাইছে এইটো পাত্তাই পোৱা নাই মানে। সেইকাৰণে চাব, এইবাৰৰ চাওকচোন খেলা হৈছে। এতিয়া আমাৰ লগতে খেলা হ'ল, আৰু লগতে সৌৰভ বড়ো ছাৰৰ লগতে খেলা হৈ গ'ল। সৌৰভ বড়ো কি হাৰিব লাগে, হাৰাই দিব বিচাৰিছে, নহ'ব এনেকুৱা। আপুনি চাওক, ভালকৈ ইলেকশ্যন খেলক ৰিহন ছাৰ। আৰু এবাৰতো 3D পূৰা ধৰা পৰিলোঁ আমি 3D ছাৰক। 3D ছাৰে কি ক'ব বিচাৰিছে, সৌৰভ বড়ো ছাৰক হাৰাব বিচাৰিছে, এইটো কমপ্লিট ফ'কাছত আহি গ'ল। সেইকাৰণে ভয় কৰিব লগা নাই। বাছ আমি জিতিলোঁ, বাছ।